নমস্কাৰ বন্ধুসকল, সকলোকে আজিৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা অতি ভাল খবৰ। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত 2022 বৰ্ষৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8 বা অষ্টম মানত পঢ়ি আছে তেওঁলোকৰ বাবে ওলাই আহিছে এটা অতি ভাল খবৰ। নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ বাবে এতিয়া ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অষ্টম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বাবে এই ভাল খবৰটো ওলাই আহিছে। তেওঁলোকে যদি এই এক্সামিনেশ্যন পাছ কৰে তেনেহ'লে 4 বছৰলৈ 12,000 টকাকৈ লাভ কৰিব। তেওঁলোকে আবেদন কৰিবলৈ হ'লে কি প্ৰচেছ ফ'ল' কৰিব লাগিব ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সম্পূৰ্ণ কথাখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু নতুনকৈ চাই থাকিলে আমাৰ পেজটো লাইক আৰু ফ'ল' কৰি ল'ব। তেনেহ'লে হওক তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখা পাইছে এইটো হ'ল মাই গভ আছাম। ইয়াত এই নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত 2022 বৰ্ষৰ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন, এই এক্সামিনেশ্যনৰ বাবে আবেদন যিসকলে কৰিবলৈ ইচ্ছুক তেওঁলোকে ইতিমধ্যে আবেদন কৰিব পাৰে। এই লিংকটো ইতিমধ্যে অ'পেন হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ 2022। আৰু ইয়াত আবেদন কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে যিসকলে আবেদন কৰিব তেওঁলোকে চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত হোৱাটো বাঞ্ছনীয়। যিবিলাক স্কুল ৰেজিষ্টাৰ্ড আছে বা চৰকাৰী স্কুল আছে সেইবিলাকৰ ছাত্ৰ ছাত্ৰীয়ে এই এক্সামিনেশ্যনত অৱতীৰ্ণ হ'ব পাৰিব আৰু তেওঁলোকে যদি উত্তীৰ্ণ হয় তেনেহ'লে ইয়াত তেওঁলোকে 4 বছৰলৈকে 12,000 টকাকৈ এটা জলপানী তেওঁলোকে লাভ কৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, যদি কোনো ছাত্ৰ ছাত্ৰী আবেদন কৰিব বিচাৰে তেনেহ'লে গুগল প্লে ষ্ট'ৰত গৈ যিটো বিদ্যাৰ্থী এপ যিটো আছে এই এপছটোত গৈ আবেদন কৰিব পাৰিব, অথবা এই যিটো লিংক দিয়া হৈছে www.madhyamik.assam.gov.in এই ৱেবছাইটটোৰ পৰাও আবেদন কৰিব পাৰিব। তো এনেকুৱা এই ৱেবছাইটটোত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকক দেখুৱাব দিছ ৱেবছাইট ইজ নট ইউজিং এ ছিকিউৰ কানেকশ্যন। তো একো অসুবিধা নাই, আপোনালোকে কণ্টিনিউ টু ৱেবছাইট এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ৱেবছাইটটো খোল খাব। আপোনাৰ সন্মুখত এই ৱেবছাইটটোৰ ইণ্টাৰফেচখিনি এনেকুৱা দেখা পাব। আপুনি এই ৱেবছাইটটোত আহি যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব তেওঁলোকে এই ৱেবছাইটটোত আহি আবেদন কৰিব পাৰিব। তো এইটো আছিল এটা চমু ইনফৰমেশ্যন। যদি আপোনালোকৰ এই এপ্লাইৰ ভিডিঅ'টো লাগে তেনেহ'লে কমেণ্ট কৰি জনাব পাৰে। আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক কেনেকৈ আবেদন কৰে আপোনালোকক প্ৰচেছটো দেখুৱাই দিম। যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলো ছাত্ৰ ছাত্ৰীক বা অভিভাৱক এই খবৰটো জনাত সহায় কৰিব। আৰু নতুনকৈ আমাৰ পেজৰ ভিডিঅ'টো চাই থাকিলে পেজটো লাইক আৰু ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহিছোঁ আপোনালোক সকলোৱে আজিৰ দিনটো শুভ মংগলময়, পুনৰ কালি এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। জয় হিন্দ, জয় আই অসম।